हेलो ভিউয়ার্স আজি ডিএলএড এন্ট্ৰি টেষ্টৰ কাৰণে এটা বেলেগ টপিক মানে ভার্ব আৰু নাম্বাৰ সিঙ্গুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ বহুবচন একবচন আৰু ক্ৰিয়া আমাৰ এই যেটো প্লেলিস্ট চলি আছে প্ৰায় শেষে হ'ব আৰু এইটো টপিক হলে আৰু এটা সত্যবিধি আছে তাৰপিছত গদ্যাংশ আছে মই দুদিনৰ ভিতৰত শেষ কৰি মোৰ গাটো ইমান ভাল নহয় আৰু অলপ বেমাৰৰ কাৰণে মই ভিডিও এটো বনাব পৰা নাছিলো ঠিক আছে ভূমিকা বুলি ক'লে প্ৰথমতে ইন্ট্ৰোডাকচন হলে কি হ'ব ভাষা হৈছে মানুহৰ মনৰ ভাৱ মাধ্যম গঠনিমূলক ভিতৰত ক্ৰিয়া আৰু বচন আচ্ছা এখিনি পঢ়ি লব আপোনালোকে মই পিডিএফ টো ডেসক্ৰিপচন পিন কমেন্টত দি দিম ঠিক আছে মোৰ গাটো ইমান ভাল নহয় মানে ভিডিওটো হেনেকৈ বনাব পৰা নাই মই ভার্ব বুলি ক'লে কি বুঝে আপোনালোকে জানেনে ক্ৰিয়া আৰু বচন মানে হল নাম্বাৰ একবচন আৰু বহুবচন ডেফিনিশন যদি চাব যাও আমি ক্ৰিয়া হৈছে বাক্যৰ সেই অংশ যি কোনো কাৰ্য অৱস্থা বা ঘটা বুজায় তাকে ভার্ব বুলি কোৱা হয় তেনেহলে মই লিখোটোত কোনটো ভার্ব হ'ব লিখো হি যায়টো ভার্ব তুমি খোৱা মানে প্ৰত্যেকটো বস্তুত কিছুমান ক্ৰিয়া কৰি থকা দেখা গৈছে ঠিক আছে খোৱা হওক যায় হওক লিখো হওক সেইকাৰণে তাক কি বুলি কয় ভার্ব বুলি কয় ক্ৰিয়াৰ বৈশিষ্ট্য কিছুমান আছে এইখিনি আপোনালোকে চাই ল'ব কাৰ্য বুজায় ব্যক্তি কাল সম্বোধন কৰি ৰূপান্তৰ হয় সহায়ক মূল ভাৱসূচক বিভিন্ন প্ৰকাৰ ক্ৰিয়াৰ প্ৰকাৰ সক্ৰিয় ক্ৰিয়া আছে কিছুমান যেনেকৈ পঢ়ো খায় এইবিলাক অসক্ৰিয় ক্ৰিয়া আছে আইল হলো সহায়ক ক্ৰিয়া আছে মই লিখি আছো তুমি গৈছিলা এইবিলাক অক্সিলাৰী ভাব আপোনালোকে ইংলিশত পাইছে তথাপি মই অসমীয়া ল্যাঙ্গুৱেজৰ কাৰণে দি দিছো আৰু মোৰাল ভাৰ্বটো হ'ল ভাৱসূচক তেওঁ যাব পাৰে তুমি কৰিব লাগিব মানে কামটো কৰা নাই কিন্তু ভাবেৰে কৈছে সেইকাৰণে তাক মোৰাল ভাৰ্ব বুলি কয় কালটো আপোনালোকে গমেই পায় সময় ভেদে তিনি প্ৰকাৰৰ বৰ্তমান অতীত আৰু ভৱিষ্যত ঠিক আছে এই উদাহৰণখিনি দিয়া আছে আপোনালোকে চাই ল'ব তাৰ পিছত ব্যক্তি একবচন বহিবচন প্ৰথম ব্যক্তি মই খাও খো আমি খো দ্বিতীয় ব্যক্তি তুমি খোৱা তোমালোকে খোৱা তৃতীয় ব্যক্তি সি খায় তেওঁলোকে খায় সম্বোধনীয় কোনে খান সম্বোধনীয় আপুনি খান আপোনালোকে খান ইংৰাজী কিছুমান ৰুট শব্দ আছে কিছুমান এইবিলাক জানিলেও কথা নাই আৰু আপোনালোকে অসমীয়াখিনি পাৰিব সুন্দৰকৈ এইখিনি লিখিব আৰু প্ৰত্যয় আৰু ক্ৰিয়া বুলি ক'লে কিছুমান ভাৰ্বৰ লগত সাফিক্স যোগ হৈ পেলে মানে নতুন শব্দৰ ৰূপ হয় যেনে খা যোগ ইছে আহিলে খাইছে হ'ব গৈছিল লিখিম ঠিক আছে অসমীয়া ভাষাত বচন মানে দুই প্ৰকাৰৰ হয় একবচন বহুবচন একবচন মানে তো আপোনালোকে জানে যিকোনো এটা বস্তু আৰু বহুবচন মানে তাতকৈ বেছি ঠিক আছে কেৱল এজন বা এটা বস্তুৰ অৰ্থত একবচন বুজোৱা হয় যেনে একজন ছাত্ৰ এটা কিতাপ এখন কাঁহী এখন বাতি বা এটি গছ এইবিলাক বহুবচন হলে যেতিয়া বেছিজন বা বহু লোকৰ মাজত কৰা হয় ছাত্ৰবোৰ কিতাপবোৰ গছসমূহ এইবিলাক একবচন বহুবচন কৰাৰ কিছুমান নিয়ম আছে এই নিয়মসমূহ আপোনালোকে চাই লওক মানুহ হলে মানুহবোৰ হ'ব কিতাপবোৰ গছ হলে গছবোৰ শিশু হলে শিশুবোৰ এনেকুৱা কিছুমান নিয়মেৰে কৰা হয় এই নিয়মখিনি আপোনালোকে চাই ল'ব ঠিক আছে কিছুমান বস্তুত বেলেগ হয় যেনে শিক্ষকৰ ক্ষেত্ৰত বা মানুহৰ ক্ষেত্ৰত মানুহ এনেকুৱা বস্তু নহয় কিছুমান বেলেগ দেখা যায় নিয়মখিনি আপোনালোকে পঢ়ি ল'ব মই আজি ইমান বুজাই দিয়াৰ হেডজত মানে নাই অলপ গাটো বহুত ভালেখিনি বেয়া হৈ আছে তো সেইকাৰণে সৰি ইমান ভালকৈ বুজাব পৰা নাই তথাপি আপোনালোকক মই পিডিএফটো দি দিছো আপোনালোকে নিজে পঢ়ি চাই কিনে বুজি ল'ব এই কিছুমান ৰিলেশ্যনশ্বিপ আছে আন্তঃসম্পৰ্ক ক্ৰিয়া আৰু বচনৰ সেইখিনি আপোনালোকে চাই ল'ব ইয়াত বেছি আৰু বিশেষ নাই দিয়ক মানে কেনেকুৱা হয় ভাৰ্বটো একচুৱেলি সবে জানে এটা বস্তু মনত ৰাখিব যিকোনো কৰ্তা কৰ্ম কাম এটা কৰি থকা বুজায় সেইখিনিকে ভাৰ্ব বোলে
আৰু এটা বস্তু মনত ৰাখিব, একবচন বহুবচনত নিয়মখিনি অলপ চাই যাব, ঠিক আছে। আৰু কিছুমান কিতাপত বা MCQ ৰিলেটেড কুৱেশ্যন চাই যাব, তেতিয়াহ'লে আপুনি এইখিনি টপিক ধুনীয়াকৈ তাতে কভাৰ কৰিব পাৰিব। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব, আৰু এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, ধন্যবাদ গাইজ।